সকলোলৈ নমস্কাৰ। জয় কুকিং ভিডিঅ'লৈ মই লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ পাতত দিয়া মোৱা মাছৰ ৰেচিপি ভিডিঅ'। আশা কৰিছোঁ যে এই ৰেচিপি ভিডিঅ'টো আপোনালোকে সকলোৱে সম্পূৰ্ণভাৱে মোৰ ভিডিঅ'টো চাই বলক দেৰি নকৰি ৰেচিপি ভিডিঅ'টো বনাবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। তৰা গছৰ পাত লৈ ল'লোঁ 3 কিলা। তৰা গছৰ পাত 3 কিলা ধুই ল'লোঁ চফা কৰি পেলাই। ইয়াৰ পিছত মই ল'লোঁ মোৱা মাছ লৈ ল'লোঁ 400 গ্ৰাম আৰু মোৱা মাছখিনি ধুনীয়াকৈ চফা কৰি ধুই ল'লোঁ। পেটুখিনি পেলাই ল'লোঁ মোৱা মাছৰ। আদা নহৰু মিলাই পেলাই পিচি ল'লোঁ। যিমানটো প্ৰয়োজন হয় সিমানটো লৈ ল'ম আদা নহৰুখিনি। জলকীয়া পিচি ল'লোঁ আধা চচপট আৰু যিমানটো প্ৰয়োজন হয় সিমানটো লৈ ল'ম জলকীয়া পিচাখিনি। নিমখ লৈ ল'লোঁ 800 গ্ৰাম। নিমখখিনি এবাৰ ব্যৱহাৰ কৰা নিমখ লৈছোঁ। বিলাহী এটা লৈ ল'লোঁ গোটাকৈ সৰু সৰুকৈ বিলাহীটো কাটি লৈছোঁ। পিঁয়াজ লৈ ল'লোঁ গোটাকৈ এটা পিঁয়াজটো সৰুকৈ কাটি লৈছোঁ। নেমু লৈ ল'লোঁ এপিচ। আদা নহৰু মিহলি কৰি থোৱা পিচি থোৱা লৈ ল'লোঁ 2 চামুচ লৈ পেলাই ঢালি লৈছোঁ মোৱা মাছখিনিত। কেঁচা জলকীয়া পিচি থোৱা 2 চামুচ লৈ পেলাই ঢালি লৈছোঁ মোৱা মাছখিনিত। সৰু সৰুকৈ কাটি থোৱা পিঁয়াজখিনি লৈ পেলাই ঢালি লৈছোঁ মোৱা মাছখিনিত আৰু বিলাহীখিনি লৈ পেলাই ঢালি লৈছোঁ। সৰুকৈ এপিচ নেমু লৈ ল'লোঁ চেপি লৈছোঁ মোৱা মাছখিনি নেমু পিচ। হালধি 1 চামুচ লৈ পেলাই ঢালি লৈছোঁ। জলকীয়া গুড়ি 1 চামুচ লৈ পেলাই ঢালি লৈছোঁ। সোৱাদ অনুযায়ী নিমখ 1 চামুচ লৈ পেলাই ঢালি লৈছোঁ। 1 চামুচমান মিঠাতেল লৈ পেলাই ঢালি লৈছোঁ। গোটেইখিনি ঢালি লোৱাৰ পিছত মোৱা মাছখিনি চামুচ এখনেৰে দি পেলাই মিলাই লৈছোঁ ভালকৈ। চামুচ এখনেৰে মিলাই ল'লোঁ মোৱা মাছখিনি। মিলাই লোৱাৰ পিছত তৰা গছৰ পাত লৈ ল'লোঁ 3 কিলা আৰু পাৰি লৈছোঁ পাতখিনি আৰু মিলাই ল'ম ভালকৈ তৰা গছৰ পাতখিনি। পাতখিনি মিলাই লোৱাৰ পিছত মই লৈ ল'লোঁ মোৱা মাছখিনি লৈ পেলাই ঢালি লৈছোঁ পাতখিনিত। মোৱা মাছখিনি গোটেইখিনি পাতত ঢালি ল'লোঁ। ঢালি লোৱাৰ পিছত টোপোলা বনাই লৈছোঁ মোৱা মাছখিনি পাত দি পেলাই। মাছখিনি টোপোলা কৰি লোৱাৰ পিছত তলত আৰু এখন পাত দি পেলাই মই বান্ধি লৈছোঁ টোপোলাটো ভালকৈ। টোপোলাটো মজবুত হৈ থাকে যাতে খুলি নাযায় টোপোলাটো, সেইকাৰণে মই আৰু এখন পাত দি পেলাই বান্ধি ল'লোঁ টোপোলাটো ভালকৈ। এয়া মই টোপোলাটো কৰি লৈছোঁ। মাছৰ টোপোলাটো কৰি লোৱাৰ পিছত নন ষ্টিক 5 এটা চৌকাৰ ওপৰত বহাই ল'লোঁ। চৌকা চুইচটো অন কৰি পেলাই চৌকাৰ ষ্টিমটো মিডিয়াম ফ্লেম কৰি লৈছোঁ। চৌকাৰ ষ্টিমটো মাজতে কৰি লোৱাৰ পিছত মই লৈ ল'লোঁ নিমখ এবাটি। নিমখ লৈ পেলাই ঢালি লৈছোঁ নন ষ্টিক 5 টোত। নিমখখিনি ঢালি লোৱাৰ পিছত 5 টোত চাৰিওফালে নিমখখিনি মিলাই লৈছোঁ। মিলাই লৈ পেলাই অকণমান সময়লৈ গৰম কৰি ল'ম নিমখখিনি। নিমখখিনি গৰম কৰি লোৱাৰ পিছত এতিয়া লৈ ল'লোঁ মই টোপোলা মাছখিনি লৈ পেলাই নিমখখিনিৰ ওপৰত দি লৈছোঁ। পাতখিনি যিখিনি খুলি আছে সেইখিনি মেৰিয়াই দিছোঁ টোপোলা মাছৰ লগত আৰু এতিয়া মই ঢাকনিখন লৈ পেলাই আধা ঘণ্টাৰ কাৰণে মাছখিনি ঢাকি দিছোঁ। চাকু এখনে দি পেলাই ওলাই থকা পাতখিনি কাটি ল'লোঁ। ষ্টিমটো মিডিয়াম ফ্লেম কৰি লৈছোঁ। আধা ঘণ্টাৰ পিছত ঢাকনিখন আঁতৰাই ল'লোঁ আৰু চৌকা চুইচটো বন্ধ কৰি লৈছোঁ। পাতখিনি আঁতৰাই পেলাই চাওঁচোন মাছখিনি কেনেকুৱা হৈছে। আধা ঘণ্টাৰ পিছত মাছখিনি সিজি গ'লগৈ চাওক আৰু পাতখিনি আঁতৰাই ল'লোঁ। এমুঠি ধনিয়া পাত কাটি লৈ পেলাই ওপৰৰ পৰা ঢালি লৈছোঁ মাছখিনিত। পাতখিনি দি পেলাই অকণমান সময়লৈ ঢাকি দিছোঁ মাছখিনি আৰু নমাই ল'ম মাছখিনি হৈ গ'লগৈ। মোৱা মাছৰ ৰেচিপিটো ৰেডি হৈ গ'লগৈ। প্লেট এখন লৈ ল'লোঁ। প্লেটখনত উলিয়াই লৈছোঁ মোৱা মাছৰ টোপোলাটো। ৰেচিপি ভিডিঅ'টো আপোনালোকৰ সকলোকে যদি ভাল লাগে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকন ঘণ্টিটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰবাৰ আপোনালোকৰ মাজলৈ আৰু এটা ৰেচিপি ভিডিঅ'লৈ মই হাজিৰ হ'মেই। মোৰ ভিডিঅ'টো সম্পূৰ্ণভাৱে আপোনালোকে সকলোৱে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিলে আপোনালোকৰ সকলোকে।